हेलो फ्रेंड्स हासानुर ऑफिशियल ब्लॉग्स आपनलोक स्वागतम জানাইছো আৰু আজি মানে এটা ভিডিও হ'ব বুলি ভাবিছো আৰু আজি ভিডিওটা একদম নরমাল হ'ব আৰু মই গৈ আছো আজি কলকাতা আৰু মোৰ মানে আজি বন্ধুসকল আহি আছে আৰু আপোনালোকক আজি কি হয় নহয় আপোনালোকক সবিশেষ দেখুৱাবলৈ চেষ্টা কৰিম আৰু আপোনালোকক দেখুৱাম আৰু আজিৰ ভিডিওটো ইয়াৰ পৰাই আৰম্ভ কৰিম আৰু এইটো আমাৰ খৰচলা চাওক এটা জনপ্ৰিয় উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ফিল্ডত আছো আৰু এইফালে বহুত মানে ভিৰ হৈ আছে চাওক মানে গাড়ী আহি আছে তো গাইস আমি এতিয়া আহিছো আৰু পিছৰ ফালৰ পৰা আহি আছে তেওঁলোকে আৰু ফাইনালি তেওঁলোকে আহি পৰিলে আৰু এইফালে আমাৰ বস চাইকেল ষ্টেণ্ড কৰি আছে এইফালে এই ভিতৰৰ ফালে ঢুকাই সোমাই দিয়া হয় তাতে So guys, finally I was here. আৰু ইয়াত আছে কাৰিমল আৰু সাহিল আৰু এফালে গোটেইকেইটা আছে আৰু আমি আজি ইয়াত কোন আছে নামটো কি So guys, এতিয়া আমি সকলোৱে পিলপিলিত উঠিলোঁ আৰু পিলপিলিৰে আজি কলকাছিয়া যাম গাড়ীখন লাহে লাহে ষ্টাৰ্ট কৰা হ'ল আৰু এতিয়া আমি কলকাছিয়ালৈ যাত্ৰা আৰম্ভ কৰিছোঁ কলকাছিয়া গৈ আছোঁ এতিয়া কলকাছিয়া গৈ আছোঁ কাৰণটো কি হ'ব কাৰণটো হ'ল যে আমি সকলোৱে খিচিৰি মাংসৰ পাৰ্টি খাবলৈ যাম আৰু সেইকাৰণে আজি মানে ওলাই পৰিলোঁ কলকাছিয়া যাবলৈ তো বলক কলকাছিয়াত দেখা কৰোঁ তো গাইজ কি ক'ম আৰু আল্টিমেট গাইজ চাওক পিলপিলিৰ স্পীডটো চাওক 47 ক্ৰছ গাইজ ইমান স্পীড পিলপিলিত মই কেতিয়াও যোৱা নাছিলোঁ গাইজ ইমান স্পীডত আল্টিমেট এতিয়া পিলপিলিৰ কিজানি ইমান ভোক লাগিছে কাৰণ ইমান স্পীডত গৈ আছোঁ আল্টিমেট কিবা এটা গাইজ ইমান স্পীডত পিলপিলিও যাব পাৰেনে ফাইনালি আমি আমাৰ কলকাছিয়াৰ হোটেল জান্নাত পাই গ'লোঁ আৰু ইয়াৰ পিছৰটো হৈছে আমাৰ কলকাছিয়াৰ বিখ্যাত হোটেল মেহেদি হোটেল আৰু ইয়াতে আমি আজি খিচুৰি পাৰ্টি মাৰিম আৰু ইয়াতে চাওক এইটো হ'ল এইটো মেহেদি হোটেল আৰু আমি এতিয়া পিলপিলিখন পাৰ কৰি থৈ আহোঁ আৰু পাৰ কৰাৰ পিছত আহিলোঁ আকৌ আৰু এইটো হৈছে মেহেদি হোটেল চাওক একদম কি সুন্দৰ আৰু ফাইনেলি ভিতৰত সোমালোঁ চাওক তেওঁলোকে আগতে সোমাইছে এইটো হৈছে কেছ কাউণ্টাৰ আৰু এইফালে আমি সকলোৱে আহি পৰিছোঁ চাওক Control of my life soon. All the negativity, man, I'm immune. I don't really need a mask with all I've been through. I've been making changes for the ages. 5-10 year plans are contagious. I attack that shit, I'm tenacious. And if you ain't, get the fuck out of my way then. Got one life, I won't regret it. I will এতিয়া কথা বতৰাৰ পিছত আগতে হাত মুখ ধুই লওঁ তাৰপিছত খাই দাই পেটখন পূজা কৰি লওঁ আৰু এইফালে বহুতে দুখন থাল দি থকল আৰু আমাৰটো এতিয়া দিব আৰু আহি পৰিছে আমাৰটো গাইজ চ' গাইজ এতিয়া আমি আমাৰ চাৰিওটা থাল আহি পৰিল আৰু এতিয়া খাই লওঁ আৰু আমাৰ ৰাতিৰ ব্লগটো আজি কেনেকুৱা হ'ল আপোনালোকে কমেণ্টত জনাব আৰু ফেচবুকৰ পৰা যদি চাই তেনেহ'লে এটাকৈ নিশ্চয় শ্বেয়াৰ কৰি দিব প্লিজ এটাকৈ শ্বেয়াৰ কৰিব আৰু ইউটিউবত যদি আপুনি নতুন হৈ থাকে তেনেহ'লে মোৰ ছাবস্ক্ৰাইব কৰিব